গাইছ সকলে উৰুকা মজাকে পালিছে বঢ়িয়াকৈ মাছ মাংস বনাই আছে এইটো সময়ত গাইছ যোনটো সময়ত আপুনি ৰিলছটো চাই আছে এইটো সময়ত বনাই আছে গাইছ আৰু আমাৰ বঢ়িয়াকৈ যিহেতু নতুন পাকঘৰ এটা আপোনালোক কৈছিলোঁ বনোৱা বুলি সেই পাকঘৰটোতে অলপ ডাঙৰ যিহেতু আৰু মাটি বঢ়িয়াকৈ চলিং যিহেতু কৰা নাই তাতে বঢ়িয়াকৈ মাছ মাংস বনাইছোঁ যিহেতু আমাৰ মায়ে মাংস বেলেগ নাখাই কাৰণে পাৰ একযোৰ আনিছোঁ মজাকৈ কাটি বেছি দিছোঁ বনাইছোঁ আৰু আপোনালোক যে আগৰ ভিডিঅ' এটা দিছিলোঁ ৰিল ছাগলী মাংস সেইটো মানে অৰ্ডাৰৰ কাৰণে লৈছিলোঁ মজাকৈ কাটি বেছি অৰ্ডাৰ দি দিলোঁ খেলা খতম তাৰে ছাগলী মাংস আমাৰ ঘৰৰ মানুহ কোনো নাখায় সেইকাৰণে অকলকে খোৱা নাই মই বেলেগত যে খাইছোঁ মজাকৈ যাৰ ঘৰত পাতিছিলোঁ ভিডিঅ'টো ঘৰত আৰু বঢ়িয়াকৈ এতিয়া আমাৰ কোনে ৰান্ধছে জানো নাই যে মই ৰান্ধা নাই আজি ৰান্ধছে মালিকে আমাৰ মেইন মেম্বাৰ গোটেই ৰান্ধছে চাই যাওক আপোনাৰ ভিডিঅ'টো চাব নেকি এয়া তস্তু জ্বলা দিগলি এয়া 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 আরে বনাই আছে কি পাৰ মাংস বনাই আছে গাইছ পাৰ এই বঢ়িয়াকৈ এয়া পাৰ মাংস নাখা বোলে আৰু আমাৰ এইটো এয়া এয়া গাইছ আৰু বঢ়িয়াকৈ আছে ব্ৰইলাৰ ইয়ে ব্ৰইলাৰ খাইছে ব্ৰইলাৰ আৰু কোনে আজি উৰুকা বুলি কি খাইছে আৰু সকলোকে হেপী মোবাইল বিহু শুভেচ্ছা থাকিল দিয়ক পিছে বাই বাই এটা কথা ক'ব পাহৰিছিলোঁ মানে চাউণ্ডটো বেছিকৈ দিয়াৰ কাৰণ হৈছে বক্স এটা বাজি আছে সেইকাৰণে মানে চাউণ্ডটো ক্লিয়াৰ অহা নাই আৰু লগতে এটা বস্তু বনাইছে চাব নেকি এইটো চুঙা গাহৰি এইটো